Hello everyone, welcome back to my YouTube channel. আজি এটা ধামাকা ভিডিও হ'বলৈ গৈ আছে। ভিডিওটোত কি হয় হেকলকে চাই থাকক। হাজবেণ্ড আৰু মই অলপ ওলাই যাওঁ, ক'ত যাওঁ, কি কৰোঁ চাই থাকক। তো এনেকৈ ওলাই আহিলোঁ। এইখন মাৰ্কেটৰ পৰা এটা গিফ্ট ল'লোঁ। গিফ্টটো কিয় ল'লোঁ, কাক দিম ভিডিওটো চালেহে গম পাব। তো গিফ্টটো লৈ এতিয়া গৈ থাকোঁ। এখন কুমাৰ মাৰ্কেট হয়, আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়। এয়া দেখিছে জন্মদিনৰ আয়োজন চলি আছে এইবোৰ। কি নাম তোমাৰ? এনে বাৰ্থডে গাৰ্ল। আজি জন্মদিন মোৰ ভাগিনৰ হয়, ভাগিনজনীৰ। তাৰ এইবোৰ ফ্ৰেণ্ডছ সৰু সৰু। ময়ো অলপ বাচ্চা হৈছোঁ টুপিটো পিন্ধি। এয়া বাৰ্থডে কেক কাটাৰ পৰ্ব। এতিয়া কেক কাটিব টিকলিজনীয়ে। আমি যিমানে ডাঙৰ হৈ আহিছোঁ, কেক কাটা এইবোৰ লাহে লাহে ইচ্ছাবোৰ নাইকিয়া হৈ আহিছে। কিন্তু সৰুতে যেতিয়া কেক এটা আনি আগত দিছিল, তেতিয়া কেতিয়া কাটো এনেকুৱা লাগি থাকিছিল। ডাঙৰ হোৱাৰ লগে লগে মানুহৰ ফূৰ্তিবোৰ নাইকিয়া হৈ যায়, নহয়নে বাৰু? এতিয়া বুট দিছে, বুট প্ৰসাদ খাই লওঁ, খাই লৈ কিনে দেখাই আছোঁ। পায়স খোৱা মেন খোৱা। আপোনালোকে খাব নেকি? খাই যদি সিহঁতৰ লাষ্ট। হাই ফ্ৰেণ্ডছ বুলি যাম। এই বাৰ্থডে পাৰ্টি কৰি আছোঁ এতিয়া বৰ্তমান। আৰু আপোনালোকে ভিডিঅ'টো চাই আছে ন, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, এতিয়া আগবাঢ়ি যায়। বাৰ্থডে খাই আহি পালোঁ, বহুত ভাগৰ লাগিছে। এতিয়া শুই যাম আৰু। ভিডিঅ'টো চাই বাৰু কেনে পালে জনাবচোন। আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' আজি লগ পাম বুলি আশা থাকিল। বাই বাই।